Hello friends, আজি মই মেগী পকৰা বনাবলৈ লাইছো। ইয়াৰ বাবে মই মেগীখিনি এনেদৰে বইল কৰি লৈছো। এয়া আলু লৈছো, সৰু সৰুকৈ কাটি লৈছো। পিয়াজ এনেদৰে লৈ লৈছো, সৰু সৰুকৈ কাটি লৈছো। জ্বলা সৰুকৈ কাটি লৈছো, অলপ ধনিয়া গুড়া দিছো আৰু এতিয়া মই মেগী মছলাখিনি দিম। এয়া মই মেগী মছলাখিনি দিছো। ইয়াতে মই বেসন 4 চামুচ দি দিম। পিঠাগুড়ি মই 2 চামুচ দিম। এতিয়া মই মেগীখিনি দি দিম। মই এতিয়া এয়া পানী নিদিয়াকৈ এটা মিশ্ৰণ তৈয়াৰ কৰিম। এনেদৰে এয়া হৈ গৈছে। এতিয়া মই কেৰাহীত ৰিফাইন অইলখিনি আগতীয়াকৈ গৰম হ'বলৈ দি দিছোঁ। এনেদৰে ল'ম, লৈ মই কেৰাহীত বহাই দিছোঁ। এনেদৰে লৈছোঁ, মই লৈ এনেকুৱা কৰিছোঁ, কৰি এনেদৰে দি এয়া বহাই দিছোঁ। এনেকৈও দিব পাৰি, ফটাফট হৈ যায়। এয়া মই এটা এটাকৈ উলটাই আছোঁ, ধুনীয়াকৈ ৰঙা হ'বলৈ ধৰিছে। এয়া মই গেছটো অলপ কমাই দিছোঁ। এয়া মোৰ মেগী পকৰাকেইটা ৰেডি হৈ গৈছে। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।